তো গাইজ আপুনি নিশ্চয় ইণ্টাৰনেটৰ ইউজ কৰে, কিন্তু আপুনি এইটো জানেনে ইণ্টাৰনেট কি হয় আৰু ইণ্টাৰনেটে কেনেকৈ কাম কৰে? যেনে আপুনি ঘৰত বহি বহিয়ে হোৱাটছআপ, ফেচবুক বা মেছেজ চেণ্ড কৰে আৰু হাজাৰ কিলোমিটাৰ দূৰত থকা আপোনাৰ ৰিলেটিভে কেইটামান ছেকেণ্ডৰ ভিতৰতে ইয়াক পঢ়িব পাৰে। এই সকলোবোৰ ইণ্টাৰনেটৰে কামাল হয়, যাৰ কাৰণে দুনিয়াখন বহুত সৰু হৈ গৈছে। দুনিয়া আপোনাৰ মুঠিত আহি গৈছে। তো গাইজ ব'লা আজিৰ ভিডিঅ'ত আমি জানো ইণ্টাৰনেট কি হয় আৰু ই কেনেকৈ কাম কৰে। তো গাইজ আই এম আলম এণ্ড ইউ আৰ ৱাচিং সায়েন্স লাভাৰ ইউটিউব চেনেল। তো গাইজ ইণ্টাৰনেট ইণ্টাৰনেশ্যনেল নেটৱৰ্ক অফ কম্পিউটাৰ, মানে দুটা বা তাতোধিক কম্পিউটাৰৰ মাজত কানেকশ্যন হোৱা। আপুনি ইণ্টাৰনেটৰ সহায়ত দুনিয়াৰ যিকোনো ঠাইৰ যিকোনো তথ্য লাভ কৰিব পাৰে। 1969ত যেতিয়া মানুহে চন্দ্ৰত কদম ৰাখিছিল, তেতিয়া US-ৰ ৰক্ষা কাৰ্যালয়ে এডভান্স ৰিচাৰ্চ প্ৰডাক্ট এজেঞ্চি মানে ARPAক নিয়োগ কৰিছিল। সেই সময়ত 4টা কম্পিউটাৰৰ নেটৱৰ্ক বনোৱা হৈছিল, য'ত ডাটা এক্সচেঞ্জ আৰু ছেভ কৰা হৈছিল। পিছত ইয়াক বহুতো এজেঞ্চিৰ লগত যোগ কৰা হৈছিল। লাহে লাহে এই নেটৱৰ্ক বাঢ়ি গ'ল আৰু পিছত এইটো আমাৰ কাৰণে অপেন কৰা হ'ল। ইয়াৰ সকলোতকৈ ভাল কথাটো হ'ল যে ইণ্টাৰনেটৰ ওপৰত কোনো এজেঞ্চিৰে ইয়াৰ ওপৰত কণ্ট্ৰল নাথাকে। ইণ্ডিয়াত 1995 চনৰ 15 আগষ্টত চৰকাৰী কোম্পানী BSNL-এ পোনপ্ৰথমবাৰৰ কাৰণে ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল। তাৰ পিছত লাহে লাহে প্ৰাইভেট ছাৰ্ভিচ প্ৰভাইডাৰ যেনে এয়াৰটেল, ৰিলায়েন্স আৰু আইডিয়াৰ ইণ্টাৰনেট আৰম্ভ হৈ গ'ল। তো গাইজ আপোনালোকে ভাবি আছে যে আমাৰ ওপৰত কিছুমান ছেটেলাইট আছে য'ত ইণ্টাৰনেটৰ সকলো ডাটা ষ্ট'ৰ হৈ থাকে আৰু তাৰ পৰাই ইণ্টাৰনেট চলে। কিন্তু গাইজ মই আপোনাক কৈ আছোঁ যে এনেকুৱা একোৱেই নহয়। ইণ্টাৰনেট আমাৰ দ্বাৰা বনোৱা ছেটেলাইটৰ দ্বাৰাও নচলে। ছেটেলাইটেৰে আগতে চলিছিল, কিন্তু এই টেকনিকটো এতিয়া পুৰণি হৈ গৈছে আৰু ইয়াত ডাটাও শ্ল' লোড হৈছিল। কিন্তু আমাৰ ইঞ্জিনিয়াৰসকলে এনেকুৱা টেকনিক আৱিষ্কাৰ কৰিলে য'ত আমি আজি ফাষ্ট ইণ্টাৰনেটৰ ইউজ কৰিব পাৰোঁ। এই টেকনিকটো হ'ল অপটিকেল ফাইবাৰ কেবল। এই কথাটো সত্য হয় যে আমি 4 লাখ কিলোমিটাৰতকৈও বেছি দীঘল অপটিকেল ফাইবাৰ কেবল সাগৰত স্থাপন কৰিছোঁ, যাৰ সহায়ত আমাৰ ইণ্টাৰনেটৰ প্ৰায় 90% ইউজ হয়। সাগৰত এই অপটিকেল ফাইবাৰ কেবল স্থাপন কৰা হয় য'ত কম লোকচান আৰু কম খৰচ হয়, কিয়নো কেবলক সমুদ্ৰত স্থাপন কৰা হয় য'ত ডাঙৰ ডাঙৰ জাহাজো চলে, যাৰ ফলত কেতিয়াবা অপটিকেল ফাইবাৰৰ লোকচান হয়। এনেকুৱাই 13 জানুৱাৰী 2004ত ইজিপ্তত হৈছিল, যাৰ কাৰণে ইজিপ্তত 70% ইণ্টাৰনেট বন্ধ হৈ গৈছিল। এই সমস্যাৰো সমাধান কৰা হৈছে। এনেকুৱা বহুতো টীম বনোৱা হ'ল যিয়ে প্ৰতিটো টাইমতে এই অপটিকেল ফাইবাৰৰ দেখভাল কৰি থাকিব। যদি ক'ৰবাত অপটিকেল ফাইবাৰৰ লোকচান হয়, তেতিয়া এই টীমে তাক অতি সোনকালে ঠিক কৰি দিয়ে। এতিয়া আমি নিশ্চয় গম পালোঁ যে 90% ইণ্টাৰনেট কেবলৰ দ্বাৰা চলে, কিন্তু 10% ক'ৰ পৰা চলে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন হয়। তো গাইজ মই আপোনাক কৈ আছোঁ যে এই 10% ইণ্টাৰনেট খুফিয়া এজেঞ্চিৰ দ্বাৰা এক্সেছ কৰা হয়, যিটো ছেটেলাইটৰ দ্বাৰা চলে, যিটো ইণ্টাৰনেট আমি সাধাৰণ মানুহে এক্সেছ কৰিব নোৱাৰোঁ। তো গাইজ আজিকালি আমি প্ৰত্যেকেই ইণ্টাৰনেটৰ ইউজ কৰোঁ, কিন্তু আমি এইটো নাজানো যে ইণ্টাৰনেটে কেনেকৈ কাম কৰে। তো গাইজ ইয়াক বুজিবলৈ আমি ইয়াৰ 3টা ভাগ কৰি ল'ব লাগিব। প্ৰথমটো হ'ল ছাৰ্ভাৰ, য'ত দুনিয়াৰ সকলো জানকাৰী ছেভ হৈ থাকে। দ্বিতীয়টো হ'ল ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ যেনে এয়াৰটেল, আইডিয়া, জিঅ' ইত্যাদি, যিয়ে আমাক ছাৰ্ভাৰৰ দ্বাৰা ডাটা পঠায়। তৃতীয়টো হ'ল আমাৰ PC বা মোবাইলৰ ব্ৰাউজাৰ, য'ত আমি ডাটা চাৰ্চ কৰোঁ। যেতিয়া আমি যিকোনো এটা ডাটা বা ইমেজ বা ভিডিঅ' আমাৰ ব্ৰাউজাৰত চাৰ্চ কৰোঁ, তেতিয়া আমাৰ ৰিকুৱেষ্ট সকলোতকৈ আগত ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰৰ ওচৰত যায়। এই নেট প্ৰভাইডাৰে ছাৰ্ভাৰত চাৰ্চ কৰে, তাৰ পিছত ছাৰ্ভাৰে এই ডাটাবোৰ ইণ্টাৰনেট প্ৰভাইডাৰক পঠায় আৰু ইণ্টাৰনেট প্ৰভাইডাৰে ডাটাবিলাক আমালৈ পঠায়। এই প্ৰক্ৰিয়া বহুত তীব্ৰগতিত হয়, যাৰ সহায়ত কিছু ছেকেণ্ডতে আমি গোটেইবিলাক জৰুৰী জানকাৰী পাওঁ। তো গাইজ আজিৰ ভিডিঅ'টো আপোনাৰ নিশ্চয় ভাল লাগিল আৰু নিশ্চয় নজনা কথা বহুত জানিব পাৰিলে। তো গাইজ নেক্সট এনেকুৱা নলেজেবল ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিবা। লগতে ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব। তো গাইজ আজিৰ কাৰণে বাই বাই।